ওয়েলকাম দশম শ্ৰেণীৰ শক্তিৰ উৎসসমূহ পাঠটো আজি আলোচনা কৰিম আৰু পাঠটোত যিমানসমূহ প্ৰশ্ন উত্তৰ আছে আৰু লগতে বহু বিকল্পধৰ্মী যিমানসমূহ প্ৰশ্ন উত্তৰ আছে গোটেইসমূহ আমি কি কৰিম এই ভিডিঅ'টোতে আলোচনা কৰিম তো শক্তি কি শক্তি হৈছে কাম কৰিব পৰা সামৰ্থ্য শক্তি কি হৈছে বিভিন্ন ৰূপত পাব পাৰি যেনেকৈ স্থিতি শক্তি গতি শক্তি এনে ধৰণৰ কিছুমান ৰূপত পাব পাৰি শক্তিবোৰ কি কৰিব পাৰি এটাৰ ওপৰৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰি কিন্তু শক্তিক সৃষ্টি বা বিনাশ কৰিব নোৱাৰি শক্তিসমূহ মুখ্যতঃ সূৰ্য তাৰ পিছতে প্ৰাকৃতিক যিবোৰ আমাৰ জীৱাশ্ম ইন্ধন আছে জীৱাশ্ম আছে তাৰ উপৰি মহাসাগৰ এইবোৰৰ পৰা আহৰণ কৰিব পাৰি ভাল শক্তি বা ভাল ইন্ধন হ'বৰ বাবে কেইটামান বৈশিষ্ট্য আছে বৈশিষ্ট্যসমূহ কি কি প্ৰথমতে প্ৰতি একক ভৰত শক্তি মানে উৎপাদন কৰিব পৰা সামৰ্থ্য বেছি হ'ব লাগিব খুব কম বস্তু হ'লেও খুব কম ভৰ হ'লেও আয়তন কম হ'লেও কি কৰিব পাৰিব লাগিব বেছি পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰিব লাগিব দুই নম্বৰতে আছে কি ই সহজে উপলব্ধ হ'ব লাগিব যাতে আমি তাক সহজে পাওঁ আৰু তাৰ পিছত আছে এটা কি ইয়াক পৰিবহন আৰু সঞ্চয়ৰ ক্ষেত্ৰত সুবিধাজনক হ'ব লাগিব যেনেকৈ আমাৰ গেছ চিলিণ্ডাৰটো কথা যদি ভাবো এলপিজি চিলিণ্ডাৰ যেটো আমাৰ ঘৰত ব্যৱহাৰ কৰোঁ সেইটো আমি কি কৰিব পাৰোঁ সঞ্চয় কৰি ঘৰত আৰু এটা থৈ দিব পাৰোঁ হয়নে আৰু তাক আনানিয়া কৰিবলৈ সুবিধা হয় বাইকত বা সাইকেলত আমি কি কৰিব পাওঁ পৰিবহন কৰাটো বৰ সুবিধাজনক হয় 4 নম্বৰতে ই মিতব্যয়ী হ'ব লাগিব যদি সকলো মানুহে কিনিব নোৱাৰে সেই ইন্ধনটো ভাল ইন্ধন হিচাপে বিবেচনা কৰা নহব শক্তিৰ প্ৰকাৰ আছে উৎসসমূহৰ এটা হৈছে পৰম্পৰাগত শক্তিৰ উৎস আৰু দ্বিতীয়টো হৈছে অপৰম্পৰাগত শক্তিৰ উৎস পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ কিছুমান কি আছে পাৰ্থক্য আছে পাৰ্থক্যসমূহ কেনে ধৰণৰ এইবোৰ পুৰণি কালৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু অপৰম্পৰাগতবোৰ কিছু দশকৰ আগতে মানুহে কি কৰিব পাৰিছে চিনাক্ত কৰিবহে পাৰিছে এইবোৰে পৰিৱেশক খুব বেছিকৈ প্ৰদূষণ কৰে আৰু অপৰম্পৰাগত শক্তিৰ উৎসসমূহে পৰিৱেশ অলপ কম প্ৰদূষণ কৰে অধিক ব্যৱহাৰৰ ফলত পৰম্পৰাগত শক্তিৰ উৎসসমূহ শেষ হৈ যাব পাৰে কিন্তু এইবোৰ কি হ'ব নোৱাৰে কেতিয়াও শেষ হৈ যাব নোৱাৰে পৰম্পৰাগত শক্তিৰ উৎসসমূহ যথেষ্ট ব্যয়বহুল যেনেকৈ কয়লা পেট্ৰলিয়াম ডিজেল এইবোৰ দাম খুব বেছি আৰু অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ কিছু কম খৰচী হয় ঔদ্যোগিক ক্ষেত্ৰত সাধাৰণতে পৰম্পৰাগত শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰা হয় আৰু অপৰম্পৰাগত শক্তিৰ উৎসসমূহ সাধাৰণতে আমি ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰোঁ উদাহৰণ হিচাপে ইয়াত কয়লা আৰু তাত আমি কি দিছোঁ সৌৰ শক্তি দি থৈ দিছোঁ পৰম্পৰাগত শক্তিৰ উৎসত প্ৰথম আছে কি জীৱাশ্ম ইন্ধন লাখ লাখ বছৰ ধৰি ভূগৰ্ভৰ তলত জীৱ-জন্তুৰ মৃতদেহ আদিবোৰ জমা হৈ কি হ'ব এটা সময়ত জীৱাশ্ম ইন্ধনৰ সৃষ্টি হয় তো জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ কিছুমান অসুবিধা আছে অসুবিধাসমূহ কি কি প্ৰথমতে আমি কি দিছোঁ ইয়াৰ ফলত অত্যাধিক ধোঁৱা ওলায় ধোঁৱাসমূহে কি কৰে পৰিৱেশ প্ৰদূষণ কৰে কাৰ্বন নাইট্ৰজেন সালফাৰৰ ক্ষতিকাৰক অক্সাইড কিছুমান উৎপন্ন হয় সেইবোৰে কি কৰে সেউজ গৃহত প্ৰভাৱ পেলায় তাৰ উপৰি কি কৰিব পাৰে এচিড বৰষুণৰ সৃষ্টি কৰিব পাৰে তাৰ উপৰি এইবোৰ দহন কৰিলে কি হয় বহুত বেছি পৰিমাণৰ আৱৰ্জনাৰ সৃষ্টি হয় সেই আৱৰ্জনাসমূহে আমাৰ কি কৰে যথেষ্ট পৰিমাণৰ প্ৰদূষণ সৃষ্টি কৰে এটো হৈছে তাপ বিদ্যুৎ প্ৰকল্প দেখা পিছে কেনে ধৰণে ধোঁৱা ওলাই আছে ইয়াৰে কি হ'ব এই জায়গাখিনিত আমাৰ মানে কয়লা জ্বলাই দিব কয়লা বা কিবা জ্বলাই দিব দহন কৰাৰ ফলত কি হ'ব আৰু ওপৰত এটা কি দিব পানীৰ বয়লাৰ দিব মানে পানী গৰম কৰিব পানী গৰম কৰাৰ ফলত তাত কি হ'ব ভাপ সৃষ্টি হ'ব আৰু সেই ভাপ গৈ পেলাই কি হ'ব আমাৰ টাৰবাইন থাকিব ওপৰত ওপৰফালে আৰু সেই টাৰবাইন ঘূৰাৰ ফলত কি হ'ব যেনে মানে বিদ্যুৎ শক্তি উৎপাদন হ'ব তাই ইয়াতো যেহেতু কয়লা দহন কৰা হৈছে গতিকে ই কি হ'ব পৰিৱেশৰ বাবে ক্ষতিকাৰক হ'ব জলবিদ্যুৎ প্ৰকল্পৰ কথা সকলোৱে জানে আমাৰ ঘৰত যিবোৰ বিদ্যুৎ ব্যৱহাৰ কৰি আছো সাধাৰণতে জলবিদ্যুৎ প্ৰকল্পৰে আহিছে গতিকে এইবোৰ কি হৈছে কিছুমান সুবিধা আছে আৰু কিছুমান ইয়াৰো কি আছে অসুবিধা আছে তো সুবিধাসমূহ কি হৈছে এই ই মানে কি হৈছে নৱীকৰণযোগ্য সম্পদ পানী আমি ব্যৱহাৰ কৰি থাকিলে বাৰে বাৰে পাই থাকিব পাৰোঁ আৰু ই কি কৰে প্ৰদূষণ সৃষ্টি নকৰে তাৰোপৰি ইয়াত যেটো আমি নদী বান্ধ নিৰ্মাণ কৰোঁ নদী বান্ধৰ পৰা তাৰ পানী আহিব দিছিল আৰু তাৰ টাৰবাইন ঘূৰাই পেলাই কি কৰিছিল বিদ্যুৎ উৎপন্ন কৰি গৈছিল সেই নদী বান্ধৰ সহায়ত আমি কি কৰিব পাৰোঁ পানীটো যে জমা কৰি থব সেই পানীটো বিভিন্ন জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰে আৰু অসুবিধা হিচাপে আমি ক'ব পাৰোঁ যে প্ৰাৰম্ভিক ব্যয়টো বহুত বেছি হয় তাৰোপৰি ইয়াত যেটো আমি বান্ধ দিম বান্ধটোৰ ফলত কি হ'ব পানী যেতিয়া জমা কৰি থম এটা সাইডত খৰাং হৈ যাব পাৰে বা বেছি পানী যেতিয়া হ'ব যেতিয়া বান্ধ খুলি দিব লগা হ'ব বা বান্ধ ভাঙিব তেতিয়া গোটেই অঞ্চলটো জলমগ্ন হৈ যাব বানপানীত কবলত পৰিব তাৰোপৰি বান্ধটোৰ ওচৰৰ পাজে যিমান মানুহ আছে সেই গোটেই মানুহখিনি কি কৰিব লাগে স্থানচ্যুত কৰিব লাগে কাৰণ তাত থাকিবলৈ তেওঁলোকৰ অসুবিধা হ'ব পাৰে তাৰ পিছত আহিল বায়ু শক্তি আমাৰ পুৰণি কালৰ পৰা ব্যৱহাৰ কৰি আহিছে গোবৰটো তোমালোকে দেখিছাই কিছুমানে গোবৰটো ডাইৰেক্ট জ্বলায় তাৰোপৰি গোবৰ জাবৰ জোথৰ এইবোৰ পচাই পেলাই জমা কৰি থলে কি হয় মিথেন গেছৰ সৃষ্টি হয় সেই মিথেন গেছৰ সহায়ত আমি কি কৰিব পাৰোঁ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ
এইটো ছবিটো আছে ইয়াত কি হয় গোবৰসমূহ গুলি পেলাই পঠাই দিয়া হয় আৰু পঠাই দিয়াৰ পিছত কি হয় পচি যাব পচাৰ পিছত কি হয় তাৰ পৰা গেছ উৎপন্ন হয় তো ইয়াৰো কিছুমান মন কৰিবলগীয়া কথা আছে ইয়াত কি হৈছে মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেনৰ সালফাৰৰ পৰা কি হৈছে এই গেছসমূহ উৎপন্ন হৈছে আৰু মন কৰিবলগীয়া হৈছে ইয়াত 75% কি থাকে মিথেন গেছ থাকে তাৰ পিছত আহিল বায়ু শক্তি দেখা পাইছা কেনেকৈ ইয়াত কি হ'ব বায়ুৰ সহায়ত বায়ু কল এটা ঘূৰোৱা হ'ব আৰু সেই কলটো ঘূৰি ঘূৰি টাৰবাইন ঘূৰাৰ দৰে কি হ'ব জেনেৰেটৰটোৰ টাৰবাইনটো ঘূৰিব আৰু তাৰ ফলত বিদ্যুৎ শক্তি উৎপন্ন হ'ব তো ইয়াৰো কিছুমান সুবিধা আছে আৰু কিছুমান অসুবিধা আছে সুবিধা হৈছে ই শক্তিৰ নৱীকৰণযোগ্য সম্পদ গতিকে ইয়াক কি হ'ব পাৰে আমি বাৰে বাৰে পাই থাকিব পাৰোঁ তাৰ পিছত দিয়া হৈ আছে কি প্ৰদূষণ সৃষ্টি নকৰে এইটো এটা ভাল কথা আৰু অসুবিধা হিচাপে কি দিয়া হৈছে বতাহ সকলো সময়তে উপলব্ধ নহ'ব পাৰে তাৰোপৰি বায়ু কলটো ঘূৰিব মানে বিদ্যুৎ শক্তি উৎপাদন হ'বৰ বাবে প্ৰতি ঘণ্টাত 15 কিলোমিটাৰ বেগত বায়ু গতি কৰিব লগা হয় সেইটো প্ৰতি সময়তে পোৱা নাযায় ইয়াৰ উপৰি ইয়াৰ বাবে এটা কি দৰকাৰ হয় বহুত মানে ডাঙৰ এলেকা এটাৰ প্ৰয়োজন হয় ইউ এটা আমাৰ কি ড্ৰবেক্স হয় অপৰম্পৰাগত শক্তিৰ উৎসৰ প্ৰথমতে আমি কি আলোচনা কৰিছোঁ সৌৰ শক্তি আজিকালি সকলোৱে সৌৰ শক্তি চিনি পায় সূৰ্যৰ পোহৰ আৰু সূৰ্যৰ তাপ শক্তিৰ সহায়ত কি কৰা হয় এই মানে সৌৰ শক্তি ব্যৱহাৰ কৰা হয় তাপৰ সহায়ত কি ব্যৱহাৰ কৰা হয় সৌৰ হিটাৰ সৌৰ চুল্লা আৰু সৌৰ পানী হিটাৰ আৰু পোহৰৰ শক্তিৰ সহায়ত সৌৰ কোষ বনোৱা হয় সৌৰ কোষৰ সহায়ত আমি লাইট ফেন এইবোৰ জ্বলাব পাৰোঁ ইয়াৰ কিছুমান সুবিধা আছে আৰু ইয়াৰ কিছুমান অসুবিধা আছে সুবিধা হ'ল কি সূৰ্য কেতিয়াও কি নহয় পোহৰ কেতিয়াও শেষ হৈ নাযায় গতিকে এই শক্তিৰ এটা নৱীকৰণযোগ্য সম্পদ ইয়াৰ ফলত কি নহয় কোনো ধৰণৰ পৰিৱেশ প্ৰদূষণ নহয় ইয়াৰ ফলত যিবোৰ জায়গাত মানে কি নহয় বিদ্যুৎ শক্তিৰ তাৰসমূহ পৰিবহণ কৰিব নোৱাৰি সেই তেনেকুৱা ধৰণৰ জায়গাসমূহতো আমি ব্যৱহাৰ কৰিব পাৰোঁ অসুবিধা হিচাপে ইয়াত কি কৰা হয় সিলিকনৰ এটা বিশেষ গ্ৰেড ব্যৱহাৰ কৰা হয় এইটো কি নহয় সহজলভ্য নহয় ই বহুত ব্যয়বহুল হয় তাৰোপৰি সৌৰ যিবোৰ কোষ থাকিব কোষসমূহ সংযোগ কৰিবৰ বাবে ৰূপ ব্যৱহাৰ কৰা হয় আৰু এই ৰূপটো কি হয় বহুত খৰচী হয় যেটো বিদ্যুৎ শক্তি উৎপন্ন হ'ব কি ডিসি হিচাপে উৎপন্ন হ'ব ডাইৰেক্ট কাৰেন্ট হিচাপে ইয়াক এসি লৈ পৰিৱৰ্তন কৰিবৰ বাবে বহুত বেছি পৰিমাণৰ খৰচ কৰিব লগা হয় সাগৰৰ পৰা তিন ধৰণৰ শক্তি পোৱা যায় এটা হৈছে জোৱাৰ ভাটা শক্তি এটা হৈছে তৰংগ শক্তি এই দুইটা প্ৰথম যেটো জোৱাৰ শক্তি আছে আৰু যেটো আমাৰ তৰংগ শক্তি আছে ইহঁতকিটা কি কৰে টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপন্ন কৰে আৰু যেটো শেষত আমাৰ মহাসাগৰৰ তাপ শক্তি হৈছে ইয়াৰ মানে কি হৈছে যে মহাসাগৰৰ ওপৰ ভাগৰ পানী আৰু একে তলৰ ভাগৰ পানীৰ পাৰ্থক্য বহুত থাকে প্ৰায় 20 ডিগ্ৰী সেন্টিগ্ৰেড মান মানে পাৰ্থক্য থাকে কাৰণ ওপৰ পানীখিনি গৰম হয় আৰু তলৰ পানীখিনি বহুত ঠাণ্ডা হয় তো এই পানীখিনিৰ সহায়ত কি কৰা হয় তৰল এমোনিয়া দহন কৰি বাষ্প উৎপন্ন কৰা হয় আৰু বাষ্পৰ ফলত টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয় এবাৰ আহিল ভূতাপীয় শক্তি কেনেকুৱা ধৰণৰ হ'ব পৃথিৱীৰ তলৰ ভাগত বহুত গৰম হৈ থাকে তোমালোকে জানাই তো ভূগৰ্ভৰ তলত কি হ'ব খুব দ গাঁত কৰি তাৰ পৰা তাপ শক্তিটো ওলাই আহিব দিব ভূগৰ্ভৰ যি পানী থাকে তাৰ মাজেৰে আৰু তেতিয়া কি হ'ব বাষ্প উৎপন্ন হ'ব আৰু সেই বাষ্পৰ সহায়ত টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপন্ন হয় ইয়াৰ কিছুমান অসুবিধা আছে মানে ভূগৰ্ভৰ তাপৰ যেটো মানে ব্যৱস্থা এটো সকলো ঠাইতে পোৱা নাযায় তাৰোপৰি এই ভূগৰ্ভৰ যেটো মানে তাপ পাবৰ বাবে আমি বহুত দ গাঁত কৰিব লগা হয় ই বহুত অসুবিধাজনক বস্তু তাৰ পিছত আহিল পাৰমাণৱিক শক্তিৰ দুটা মন কৰিবলগীয়া কথা এটা হৈছে নিউক্লিয়াৰ বিভাজন আৰু এটা হৈছে নিউক্লিয়াৰ ফিউজন তো নিউক্লিয়াৰ বিভাজনৰ সহায়তে কি হয় আমাৰ পাৰমাণৱিক বোমা এইবোৰ মানে সৃষ্টি কৰা হয় ইয়াৰ কিছুমান সুবিধা আৰু কিছুমান অসুবিধা আছে ই শক্তিৰ আন যিকোনো উৎসতকৈ কি কৰে খুব কম পৰিমাণৰ ভৰতে যথেষ্ট সংখ্যক শক্তি উৎপাদন কৰিব পাৰে যদি সুৰক্ষিতভাৱে ইয়াক ব্যৱহাৰ কৰা হয় তেতিয়াহলে এই পৰিৱেশ প্ৰদূষণ একেবাৰে নকৰে অসুবিধা হিচাপে এটা পাৰমাণৱিক চুল্লিৰ মূল্য বহুত বেছি হয় পাৰমাণৱিক ইন্ধনৰ মানে যেটো উপলব্ধতা হেতু সীমাবদ্ধ হয় আৰু পাৰমাণৱিক চুল্লিবোৰ ক্ষতিকাৰক কিছুমান আৱৰ্জনা সৃষ্টি কৰে যিবোৰ নিষ্কাশন কৰা বহুত কঠিন সকলোবোৰে পাৰিপাৰ্শ্বিকৰ ওপৰত প্ৰভাৱ পেলাইছে যিমানবোৰ ইন্ধন ব্যৱহাৰ কৰিছো সকলোবোৰে কি কৈছে প্ৰভাৱ পেলাইছে জীৱাশ্ম ইন্ধনবোৰে নৱীকৰণযোগ্য সম্পদতকৈ বেছি ক্ষতি কৰিছে আৰু নৱীকৰণযোগ্য সম্পদসমূহেও কম বেছি পৰিমাণে কি কৈছে পৰিৱেশ প্ৰদূষিত কৰিছে আজিৰ ভিডিওটোত ইমানখিনি কথাই আছিল মানে পাঠটোত যিমানখিনি আছিল গোটেইখিনি কোৱা হৈছে কিন্তু ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি মই নেক্সট ভিডিওটোত দি দিম আৰু এই যিমানখিনি মই স্লাইড ব্যৱহাৰ কৰিছো এই গোটেইখিনি তোমালোকে ডেসক্ৰিপচনত পিডিএফ হিচাপে পাই যাবা